অহা নৱেম্বৰ মাহৰ 15 তাৰিখৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক আমি পৰ্যায়ক্ৰমে ঋণ উভতাই দিয়াৰ কাম আমি আৰম্ভ কৰিম, আমি হাতত ল'ম। নলবাৰী গুৰদন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ শুভ উদ্বোধনী অনুষ্ঠানত এক ডাঙৰ ঘোষণা কৰে। তেওঁ কয় যে অহা মাহৰ 15 তাৰিখৰ পৰা অসমত যি মহিলাসকল মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল সেই ঋণ ৰেহাই প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই ঘোষণা শুনি অসমৰ ঋণ লোৱা মহিলাসকলে আনন্দত উৎফুল্লিত হয় আৰু বিহু নৃত্যও কৰে। চাওক আমাৰ এই প্ৰতিবেদন। অসমত বিজেপি নেতৃত্বাধীন আমাৰ মিত্ৰজোঁটৰ চৰকাৰখন শাসনলৈ ঘূৰি আহিবলৈ সৌভাগ্য হ'ল। এই সময়ছোৱাত যোৱা 4-5টা মাহত আমি আমাৰ ৰাজ্যখনৰ জনসাধাৰণক যি প্ৰতিশ্ৰুতি দি আমি শাসনলৈ আহিছিলোঁ, সেই প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত কৰাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আমি চলাইছোঁ। মই আপোনালোকক গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে আমি 3টা প্ৰতিশ্ৰুতি আমি ৰাইজক দিছিলোঁ যে আমাৰ চৰকাৰ হ'লে আমি অসমৰ আই মাতৃসকলৰ যি তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল তাক আমি উভতাই দিয়াৰ কাম আমি আৰম্ভ কৰিম। অহা নৱেম্বৰ মাহৰ 15 তাৰিখৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক আমি পৰ্যায়ক্ৰমে ঋণ উভতাই দিয়াৰ কাম আমি আৰম্ভ কৰিম, আমি হাতত ল'ম। যোৱা কেইদিনমান আগতে হৈ যোৱা কেবিনেটত আমি 11 লাখ মহিলাক 25,000কৈ টকা যাৰ য'ত লোন আছিল উভতাই দিয়াৰ বাবে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু বাকী 10 লাখ মহিলাকো আমি পৰ্যায়ক্ৰমে তেওঁলোকক এই লোন ৰেহাই আঁচনিৰ অধীনত আনিবৰ বাবে আমি ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছোঁ।